বৰিং লাগিছে ঘৰতো নাই শান্তি বাপে ডালে অকল বকি থাকে কামোৰ লাগিছে ঘৰত থাকি কি কৰো ভাবিয়েই পোৱা নাই মালতী তই চিনি ফোন এটাও নকৰ এই বাপেৰটোৰ পৰা অকণো শান্তি নাই টিভিটো চাম বুলি ললো নিউজৰ চেনেলকেইটা বাদে বাকী চব চেনেল কাটি থৈছে এতিয়া মই কি খুটিটো চাওঁ কি যে কৰোঁ মই গৰম বন্ধডালনো কেলেনো দিয়ে নাজানো আৰু দেই ঐ জবলা কি হলো কি পকাই আছ কি নহ'বলৈ আছে টিভিটো চাম বুলি ভাবিছো নিউজ চেনেলকেইটাৰ বাহিৰে বাকী একোৱেই চেনেল নাই কি চাম মই নিউজ চাম নেকি কোনো দৰকাৰ নাই মোৰ দেশৰ খবৰ লৈ থাকিবলৈ কাৰ্টুন এটা চাম বুলি ভাবিছো কাৰ্টুন চেনেলকেইটা গোটেইকেইটা কাটি থৈছে সঁচাকৈ শান্তি নাই দেই দেউতা কাৰ্টুন চাই একো শিকিব নোৱাৰ নিউজ চা দেশৰ খবৰ শিক ক'ত কি হৈ আছে সেইবোৰ জানিব লাগে কি কৰিবি কাৰ্টুন চাই তই নিউজ চেনেল এটা লগাই ল আৰু কি হৈ আছে দেশৰ খবৰবোৰ ল মূৰ্খ ক'বা তুমিয়ে চাই থাকা কাইলৈ মোক মামাৰ ঘৰত থৈ আহিবা দে মোৰ ঘৰত থাকি থাকি কামোৰ লাগি গৈছেগে কাইলৈ মই মামাৰ ঘৰলৈ যাম বুলি কৈছে নহয় যামেই এই গৰমখনত ক'ত যাওঁ লাগি থাকে তোক মই ক'তো থ'ব যাব নোৱাৰো ইমান গৰমত ঘৰতে থাক মই মাক কৈ থৈছো মই কাইলৈ যাম বুলি কৈছো নহয় যামেই নহ'লে অন্বেষণ কৰি দিম মই আন্দোলন কৰি দিম মোক হৰতাল কৰি দিম মই মাত্ৰ মই যামেই তাৰ কথা শুন তাৰ ডাইলগ শুন মুখখন লাওপাত কচুপাত পঢ়াৰ ক্ষেত্ৰত এনেকৈ মুখ চলা হ'লে আছিলেই কিতাপখন পঢ়িবলৈ দিলে তাৰ মুখৰ পৰা মাতেই নোলায় হ'ব তোমাৰ একছে বন্ধ কৰা তুমি নিলে নাই মায়ে নিব মোক আৰু মই এতিয়া অকণমান ওলাই যাওঁ এই ঘৰডালত সোমাই মোৰটোহে বেয়া হৈ গৈছে অকলো লৈ যাওঁ সেইবোৰেই বেলেগটো পঢ়া শুনাৰ ধান্দা নাই হোমৱৰ্ককেইটা কৰিবলৈ হোৱাই নাই আজি মাহটো আধা দিন গ'লেই দেউতা তোমাৰ কেছেটখন অলপ পাছত বজাবা মই আহি আছো বাই এই ল'ৰাটোক যে কি কৰোঁ ভাবিয়েই পোৱা নাই হেৰি শুনিছানে চাহ অকণ লৈ আহা এইবোৰৰ লগত চিঞৰি মোৰ টেটুটো শুকাই গৈছে লগৰীটো কাক লৈ আহিছে আকৌ ঐ কেতিয়াবা আহিলে নি তই তোৰ নিচিনা বুলি ভাবিছ নেকি সদায় লেট তই নিজেই ফোন কৰিবি আৰু আহিবি তই নিজেই দেৰিকে চিল যাবলা চিল এই গৰমখনত তই ইমান গৰম কিয় হৈছ চাচোন মই কাক লৈ আহিছো তোক লগ কৰাবলৈ কোন হয় ধৰিবই পৰা নাইচোন তহঁতি চবেই মোক পাহৰি গলি পাহৰিলি নেকি ক্লাছ 6ত যে ফেইল কৰোঁতে উলিয়াই দিছিলে I'm Honey Singh, you're Honey Singh. সোমাইছা নহয় জানো তোৰ চেহেৰা পাতি একেবাৰে সলনিয়ে হৈ গ'ল ধৰিবই পৰা নাই চিনি পালি এতিয়া এহেঁতৰ গৰম বন্ধ দিছে নহয় ই কালি আহি ওলালেহি ৰাতি আহি মোৰ ওচৰত পালেহি মই বোলো তোক ছাৰপ্ৰাইজ দিম কাৰণে লৈ আহিছো মনে ভালে কৰিলি দে ভাল লাগিলে তোক লগ পাই এতিয়া 6তে আছ নে আগবাঢ়িছ থহে কিহৰ আগবাঢ়িব লাগে মোৰ 6 ক্লাছটোৱে মজা লাগে তাতে মোৰ গাৰ্লফ্ৰেণ্ডজনীও পঢ়ে নহয় চেম ক্লাছ আৰু 2 বছৰমান পঢ়ি লওঁ তাৰপিছত 7লৈ যাম আৰু ভাল কৰিছ দে আৰু 2 বছৰমান পঢ়ি ল তাকেহে ময়ো তাক সেইটোৱে কৈছোঁ আৰু 2 বছৰমান পঢ়ি ল কি ঠিক আকৌ 6 ক্লাছটো পাওঁ নে নাপাওঁ তহঁতি মোক ঠাট্টা কৰিছে নে এপ্ৰিচিয়েট কৰিছে ধৰিব পৰা নাই কিন্তু দেই বাকী বাদ দে তহঁতৰ কি চলি আছে কচোন কোন ক্লাছ পালিগে আমি ক্লাছ 8 মজা বাকী গৰম বন্ধৰ প্লেন কি মই এবাৰ চেকুলান যাম বুলি ভাবিছোঁ
ছেকুলেন নে একলেন? তোৰ মাজে মাজে কথা পঢ়াৰ অভ্যাসটো এতিয়াও আছেই মানে। হ'ব বাদ দে এইবোৰ। বাকী ক তহঁতৰ গৰম বন্ধ প্লেন কি? অথনিৰ পৰা সুধি আছোঁ। নে ঘৰতে থাকিম বুলি ভাবিছ? আমাৰ পাপাইতো মোক শ্বিলং নিম বুলিয়ে কৈছিলে, মইহে নাযাওঁ বুলি ক'লোঁ। সেইকাৰণে পাপাই এবাৰ মোক থাইলেণ্ড লৈ যাব। বাহ, তোৰে দিন আৰু। আমাৰ ঘৰতে গেলোতেই গৈছে। কিনো কবি আৰু, মোমায়ে ঘৰলৈকে যাম বুলি কওঁতে এতিয়ালৈকে বাপেকে নিয়াই নাই। কেলা, ইমান গৰম বে। ব'ল অকণ খোজকাঢ়ি যাওঁ। গছৰ তলতে ৰওঁগে ব'ল। ইয়া চলো। উফ, কি মজা বতাহ মাৰি আছে, দেহ মন হাত পলাই দিছে একদম। তহঁতি ইমান গৰম কৈ থাক যে, তহঁতৰ ঘৰত এচি নাই নেকি? এই গেলাম গৰমখনত কেনেকে থাক? আমাৰতো বাথৰুমতো এচি আছে। কি হ'ল? মই ফিটাহিটা ষ্টাৰ্ট হৈ গ'ল। শুনি থাক তাৰ ফিটাহি লেকচাৰবোৰ। নাই, একো হোৱা নাই। আমাৰনো কৰ এখন কপাল। আমাৰ ফেন দুখন আছে, সেয়াই যথেষ্ট আৰু। ঘাম মুচি বহি থাকো আৰু, উপায়তো নাই। তহঁতৰ বাপেৰৰ নিচিনা আমাৰ বাপেকেইটা আকৌ ধনী নহয়। সেইটো কথা। कोई बात नहीं, तुम लोग मेरे घर में आना, मैं तुम लोगों को एसी का हवा खिलाऊंगी, ठीक है? तार हिंदी শুনিছনে? কেধাটোৱে 2-3বাৰ ফেল কৰি তাই এতিয়া মুখৰ কথাই বেলেগ হৈ গ'ল। ঐ সোমেশ্বৰ, তোৰ স্কুলখনৰ কথা কচোন, কেনেকুৱা কি কথা? ক'ত থাক? পিজি নাথাক জানো তই? কেনেকুৱা স্কুলখন, কেনেকুৱা পাইছ? ক প্লিজ হা, তহঁতি সোমেশ্বৰ বুলি নকবি। মোৰ নাম মই চেঞ্জ কৰি হানি সিং ৰাখি লৈছোঁ। দেখাই নেকি মোৰ ড্ৰেছ পাতি? সোমেশ্বৰৰ দৰে লাগিছে নেকি? এই আউটডেটেড নামটো মোক আৰু কৈ নাথাকিবি দেই তহঁতি। হ'ব নকওঁ দে। হানি ভাই, কেছে হো? তহঁতি বৰ ফেঙুচালি কৰি থাক দেই। হ'ব দে, মই যাওঁগে। তহঁতৰ ওচৰলৈ আহাতেই ভুল আছিলে। ঐ সোমেশ্বৰ, নাযাবি আকৌ, ধেমালিহে কৰিছোঁ। আকৌ সোমেশ্বৰ? তহঁতক কিমান কৈছোঁ মোৰ নাম হানি সিং। হ'ব সেইবোৰ বাদ দে, স্কুলৰ কথা সুধি আছিল নহয়। আৰে আমাৰ স্কুলখন 10 মহল, ভিতৰত ছুইমিং পুল আছে, খেলিবলৈ ধুনীয়া প্লেগ্ৰাউণ্ড আছে। আৰে কি নাই? তহঁতি এনেকুৱা স্কুল আজিলৈকে দেখাই নাই। ভালে হ'ল মই এই স্কুলখনৰ পৰা খেদি দিলে, নহ'লে মই ইমান ধুনীয়া এখন স্কুলত পঢ়িবই নোৱাৰিলোহেঁতেন। এইখন স্কুলত আছে ন কি? ভাল মুতিবলৈ পেচাব ঘৰ এটাও নাই। তাৰ কথা শুন আকৌ। বাহ, তোৰে দিন আৰু, তোৰে এখন কপাল আৰু। বাকী এই চেণ্ডেল সোণৰ নে কি? সোণৰ নহ'লে কি কিনা পিন্ধিম নেকি? এইবাৰ পাপাই মোক বাৰ্থডেত বনাই দিছিলে এয়া। তোৰে দিন আৰু। আমাৰ জন্মদিনত বুট কেইটামান খুৱাই পায়সকণ খুৱাই থৈ দিয়ে। তোৰ সোণৰ চেনো দিয়ে। আই ৰাম, কি কপাল লৈ জন্ম ললি। আমাৰহে ফুটা কপাল। হ'ব দে, এতিয়া সেইবোৰ বাদ দে। ব'ল ঘৰলৈ যাওঁ, গধূলি হ'ল। এইদিনটো মই ইয়াতে থাকিম, পুৰা মস্তি কৰিম। আৰু এটা কথা শুনচোন, আজি গধূলিকে আমাৰ ঘৰলৈ আহিবি, পিজ্জা খুৱাম। ৱাও, পিজ্জা খুৱাবি? বাৰু। বাকী তোৰ মাৰজনী বৰ পেকপেকাই থাকে নহয়, আমি গ'লে বেয়াই পায় না? বেয়া আকৌ কিয় পাব? মই মাক কৈ থৈছোঁ নহয়, মাক পিজ্জা বনাই থ'বলৈ। তই 6টা বজাত একদম আহি যাবি দেই, তাৰপিছত আমি ভিডিঅ' গেম খেলিম। ৱাও, ঠিক আছে। মই এতিয়া ঘৰলৈ যাওঁ, মুখ হাত ধুই প্ৰাৰ্থনা কৰিব লাগিব নহয়। তাৰপিছত আকৌ বাপেৰক ফাঁকিটো দি আহিম আৰু দে তোৰ ওচৰলৈ। ঐ আহিবি আকৌ, নহাকৈ নাথাকিবি দেই, মই ৰৈ থাকিম। তই পিজ্জা খোৱাবি আৰু আমি নাযাম? যাম, কিয় নাযাম? টিকা ফটা গৰমে কিনো জ্বলাইছে, জাঙিয়া তিতি বুঢ়ী টিকা খজুৱাইছে, জাঙিয়া তিতি বুঢ়ী টিকা খজুৱাইছে। লোকৰ ঘৰৰ এচি আছে, আমাৰ তাকো নাই, যিখনহে ফেন আছে, ঐ কেকু জেকুকে ঘূৰে, যিখনহে ফেন আছে, ঐ কেকু জেকুকে ঘূৰে। তই কেতিয়া আহি পালিহি? মই কেতিয়াবা আহিলো। আৰু শুনা দেউতা, লোকৰ ঘৰৰ এচি আছে, এচিটো দূৰৰে কথা, ফেনখনটো চেঞ্জ কৰিব পাৰা। কি ঘূৰে এখন ফেন, গাতে নালাগে। বাহ, বেটাক এতিয়া আকৌ এচি লগা হ'ল। আমাৰ দিনত ফেনটো দূৰৰে কথা, লেমৰ পোহৰত বিচনী মাৰি পঢ়িছিলোঁ আমি।
সেনেকৈ পঢ়িয়ে আজি এইটো অৱস্থা। আৰু তহঁতৰ কি হ'ব ভাবি চাবি ভালকে। ইমান সুবিধা দিয়াৰ পাছতো ভালকে নম্বৰ এটা পাব নোৱাৰে পৰীক্ষাত, তাক আকৌ AC লাগে। দেউতা আকৌ কেছেটখন বজালা আৰু ন? মই সোমেশ্বৰহঁতৰ ঘৰলৈ যাম। সোমেশ্বৰ কালি আহিলে, সি পিজ্জা খাবলৈ মাতিছে আমাক। মই কিন্তু যামেই যাম। এই ৰাতিখন কলৈ যাওঁ? কোনো দৰকাৰ নাই। যিখিনি হোমৱৰ্ক দিছে সেইখিনি কৰ। গোটেই দিনৰ দিনটোত দীঘলকৈ ঘূৰিয়ে ফুৰ। এতিয়া গধূলিও তাৰ ফুৰিবলৈ বাকী আছে। কিনো দেউতা, সদায় যাওঁ নেকি বা? আজিহে যাওঁ। সি পিজ্জা খাব মাতিছে কাৰণেহে যাওঁ। তুমিতো আনি নোখোৱা। মনে থাক, যা পঢ়া টেবুলত বহগে। মই যাম বুলি কৈছো যামেই। এতিয়া 5টা বাজিলে, 6টা বজালৈকে পঢ়িম, তাৰপিছত মই সোমেশ্বৰৰ ঘৰলৈ যামেই। অ' মা, চোৱা না দেউতাই যাবলৈ নিদিয়ে। এই ল'ৰাটোক যে কি কৰোঁ মই। ঘৰত একোতো থাকিব মন নকৰে, অকল অলৈ যাওঁ তলৈ যাওঁ। পঢ়া শুনাটো ধান্দা নাই। মইতো যামেই যাম। আপুনি যি কৰে কৰি থাকক। মেতো যায়েগা। উফ, এই ল'ৰাটোৰ পৰা যে মোৰ শান্তি নাই। অকল অলৈ যাওঁ তলৈ যাওঁ, মাথাটো গৰম কৰি দিয়ে। এই গৰমখনত আৰু মাথাটো গৰম হৈছে মোৰ। আৰু লগ পাইছে সোমেশ্বৰ মৰ গেধাটো। ক্লাছ 6তে কেইবাৰ ফেইল কৰিলে ঠিক নাই। এতিয়া সেই মৰ গেধাটোৰ লগত থাকোঁতে সিও একেই পণ্ডিত হ'বগৈ গৈ। ইয়াক যেনে তেনে মই এবাৰ হোষ্টেলত দালিবই লাগিব, নহ'লে মান সন্মান চব খাব মোক।